নমস্কাৰ বন্ধুসকল অসম গভৰ্ণমেণ্টৰ সকলো কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে আৰু 29 ফেব্ৰুৱাৰী 2024 আগত এই কেইটা কাম কৰিব লাগিব নতুন নিৰ্দেশনা মতে আৰু অসম গভৰ্ণমেণ্টৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তেখেতে টুইট যোগে জনাইছে যে যি এমপ্লয়মেণ্ট এক্সচেঞ্জ আছে যিসকল নতুনকৈ চাকৰি পোৱা বা চাকৰি কাৰণে আবেদন কৰা তেখেতসকলৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ যি আছে যি এমপ্লয়মেণ্ট এক্সচেঞ্জত যদি চাকৰি পাই গৈছে যেনেকৈ 88,000 অলৰেডি চাকৰি পাইছে তেখেতসকলে এমপ্লয়মেণ্ট এক্সচেঞ্জত গৈ তেখেতে ৰেজিষ্ট্ৰেশ্যন কৰিব এমপ্লয়মেণ্ট দি তো আপোনালোকৰ ইয়াতে চাব পাৰিছে যি জয়ন্ত মল্ল বৰুৱা তেখেতে টুইট কৰিছে The reopening of online registration for job seeker on our employment exchange go live আজিৰ পৰা এইটো ষ্টাৰ্ট হৈছে আজি হ'ল 3 জানুৱাৰী 2024 আজিৰ পৰা ষ্টাৰ্ট হৈছে তো এইখিনি 29 ফেব্ৰুৱাৰীলৈকে চলিব ৰেজিষ্ট্ৰেশ্যনৰ কাম আপোনালোকে ইয়াতে চাওক যি জয়ন্ত মল্ল বৰুৱা যি প্ৰেছ কনফাৰেন্স তেখেতে কেইটামান গুৰুত্বপূৰ্ণ কথা কৈছে আপোনালোকে ইয়াতে চাওক এতিয়া আমাৰ এই অনলাইন পোৰ্টেলৰ জৰিয়তে যেটো ৰেজিষ্ট্ৰেশ্যন কৰি আছিল এই ৰেজিষ্ট্ৰেশ্যনত আমি আজিৰে পৰা আমি আকৌ ৰেজিষ্ট্ৰেশ্যনৰ ব্যৱস্থা এটা এই কাৰণে কৰিছো যে আমাৰ অনলাইন পোৰ্টেলত ৰেজিষ্ট্ৰেশ্যন হৈ থকা গোটেই ব্যৱস্থাটোত কিছুমান ফিল বা স্পেসিফিক কিছুমান ফিলৰ আমাৰ তাত নাছিলে যেনেকৈ আমাৰ তাত ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট কিমান আছে কিন্তু কিমানজন কেমিকেল ইঞ্জিনিয়াৰ কিমানজন মেকানিক্যাল ইঞ্জিনিয়াৰ একেবাৰে স্পেসিফিক আৰু আজিকালি বহুত নতুন নতুন ফিল্ড ওলাই গ'ল যি ফিল্ডবিলাকৰ ডাটাটো আমাৰ অত্যন্ত প্ৰয়োজন সেইকাৰণে আমি এতিয়া অনলাইন পোৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰি থকা সকলো ৰেজিষ্ট্ৰেশ্যন পঞ্জীয়নভুক্ত যুৱক যুৱতীক আমি আজি এই প্ৰেছ মিটৰ জৰিয়তে আহ্বান জনাইছো যে অহা দুটা মাহ জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰী মাহ এই ৰেজিষ্ট্ৰেশ্যন খোলা থাকিব ফেব্ৰুৱাৰী মাহৰ 29 তাৰিখলৈকে এই ৰেজিষ্ট্ৰেশ্যন যাতে সকলোৱে নিজে নিজে এই অনলাইন পোৰ্টেলত গৈ কৰে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন আছে তাক মাত্ৰ অনলাইনত আপগ্ৰেড কৰি দিব লাগে তেওঁলোকৰ কিছুমান ডাটা আমি নতুনকৈ বিচাৰিছো আৰু তাৰ জগতে আৰু এটা কথা আপোনালোকক জনাই থওঁ যে আমি ইতিমধ্যে naukri.com ৰ দৰে এটা এজেন্সিৰ লগত বা কোম্পানীৰ লগত আমি এখন এমও কৰিছিলো যে তেখেতসকলে আমাৰ যিসকল যোগ্য ব্যক্তি তেওঁলোকৰ যোগ্যতা অনুসৰি ভাৰতবৰ্ষত ক'ত কি চাকৰি ওলাই আছে তেওঁলোকক মেছেজ যোগে মেইল যোগে টেলিফোন যোগে যাতে জনাই থাকিব পাৰে তাৰ কাৰণে আমি এটা তেখেতসকলৰ লগত এমও কৰিছিল কিন্তু আমাৰ এই অনলাইন পোৰ্টেলত একেবাৰে স্পেসিফিক এই ধৰণৰ তথ্যবিলাক নথকা কাৰণে প্ৰপাৰ মানুহখিনিক আমি সেই ইনফৰমেশনটো দিব পৰা নাই হয়তো কৰবাত বোলে বেংগলৰতে কৰবাত কেইজনমান মেকানিক্যাল ইঞ্জিনিয়াৰ প্ৰয়োজন আছে কিন্তু আমি নাজানো যে আমাৰ এক্সাক্ট কোৱালিফিকেশনৰ তেনেকুৱা কোৱালিটিৰ মানুহ কিমান আছে যাক আমি খবৰটো দিব লাগে তেওঁলোকে এপ্লাই কৰিবৰ কাৰণে হয়তো গোটেই বিটেক খিনিকে আমি দিব লগা হৈছে এনেকুৱা কিছুমান অসুবিধাৰ কাৰণে এই অনলাইন ৰেজিষ্ট্ৰেশ্যনৰ স্পেসিফিক ফিল্ডবিলাকৰ অত্যন্ত প্ৰয়োজন হৈছে আৰু ডাটা শেয়াৰিং পলিচি মতেও আমি যাৰ ডাটা কাৰোবাৰ লগত শেয়াৰ কৰি তেওঁলোকৰ এটা কনসেন্টৰো প্ৰয়োজন কাৰণ তেওঁলোকক আমি তেওঁলোকৰ ডাটাটো আমি দিম তেওঁলোকলৈকে তথ্য খবৰ আহিব মেইল আহিব এইখিনি কাৰণে তেওঁৰ এটা কনসেন্টৰো প্ৰয়োজন এই গোটেই কথাখিনিক আগত ৰাখি আমি আজিৰে পৰা এই অনলাইন পোৰ্টেলটো লাইভ কৰি দিছো